নমস্কাৰ, তোমালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নম্বৰ 1 আমাৰ পৃথিৱী অৰ্থাৎ আৱাৰ ৱৰ্ল্ড যিটো চেপ্টাৰ, সেই চেপ্টাৰটো সকলো কুৱেশ্যন আনচাৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিছোঁ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে ইয়াৰ সকলো কুৱেশ্যন আনচাৰ তোমালোকে পাই যাবা। খালি তোমালোকে নিজ বহি আৰু কিতাপ লগত লৈ ল'বা, যাতে এই কুৱেশ্যন আনচাৰসমূহ আলোচনা কৰোঁতে তোমালোকে নিজ বহীত সেই সকলোবোৰ কুৱেশ্যন লিখি লোৱা। গতিকে আহা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনী 1, তলৰ প্ৰশ্ন উত্তৰ দিয়া। ক, সূৰ্য পৰিয়ালটোৰ নাম কি? এনচাৰ, সূৰ্যৰ পৰিয়ালটোৰ নাম হৈছে সৌৰজগত। খ, পৃথিৱীৰ উপগ্ৰহটোৰ নাম লিখা। এনচাৰ হ'ব চন্দ্ৰ। পৃথিৱীৰ মাত্ৰ এটাই উপগ্ৰহ আছে, সেইটো হৈছে চন্দ্ৰ। তোমালোকৰ ইয়াৰ কাষতে এখন লিষ্ট দি দিছোঁ। প্ৰতিটো গ্ৰহৰে কিমান উপগ্ৰহ আছে সেইসমূহ তোমালোকৰ কপিত নোট ডাউন কৰি থৈ যাবা। 2, কুৱেশ্যন নম্বৰ 2, সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা একাদিক্ৰমে লিখা। এনচাৰ, বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। কুৱেশ্যন নম্বৰ 3, চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণেই সৰু হ'লেও দুয়োটাকে কিয় সমানে দেখি? এনচাৰ, চন্দ্ৰটো সূৰ্যৰ তুলনাত সৰু হ'লেও দুয়োটাকে সমানে দেখে, কাৰণ চন্দ্ৰটো পৃথিৱীৰ আটাইতকৈ ওচৰত থকাৰ বাবে। অনুশীলনী 2খিনি চাওঁ। অনুশীলনী প্ৰশ্ন নম্বৰ 2, 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? এনচাৰ, বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো হ'ল গোলক। খ, পৃথিৱীৰ পৰিধি কিমান? এনচাৰ, পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। গ, পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? এনচাৰ, পশ্চিমৰ পৰা পূবলৈ অনবৰতে ঘূৰি ফুৰে। পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ অনবৰতে ঘূৰি ফুৰে। ঘ, পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? এনচাৰ, পৃথিৱী কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যোৱা দুয়োমূৰ সংযোগী কাল্পনিক ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড বোলে। তোমালোকৰ স্ক্ৰীনৰ ফ্ৰণ্টত মই দেখাই দিছোঁ। এইডাল ৰেখাকে কি বুলি কোৱা হয়? পৃথিৱীৰ মেৰুদণ্ড বুলি কোৱা হয়। অনুশীলনী 3, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, অক্ষৰেখা কাক বোলে? এনচাৰ, বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ কাল্পনিক ৰেখা অংকন কৰা হয়, তাকে অক্ষৰেখা বোলে। হ'ল। খ, বিষুৱ ৰেখাৰ কৌণিক মান 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ। গ, সুমেৰু আৰু কুমেৰু কৌণিক মান কিমান? পৃথিৱীৰ উত্তৰ মেৰু বা সুমেৰু কৌণিক মান 90 ডিগ্ৰী উত্তৰ আৰু কুমেৰু বা দক্ষিণ মেৰু কৌণিক মান 90 ডিগ্ৰী দক্ষিণ। 2, বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। এনচাৰ, আমাৰ পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰ পৰা সমদূৰত্বত পূবা পশ্চিমকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। এই ৰেখাডাল বিষুৱ ৰেখা বুলি কোৱা হয়। এই ৰেখাডালে পৃথিৱীখনক সমানে দুটা ভাগত ভাগ কৰিছে। ইয়াৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বোলা হয়। বিষুৱ ৰেখাৰ অন্য এক নাম হ'ল নিৰক্ষ ৰেখা। বিষুৱ ৰেখাৰ অন্য এক নাম কি হ'ল? বিষুৱ ৰেখাৰ অন্য এক নাম হ'ল নিৰক্ষ ৰেখা। বিষুৱ ৰেখাৰ কৌণিক মান 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ। অনুশীলনী 4, 1, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক, দ্ৰাঘিমা ৰেখা কাক বোলে? প্ৰাথমিক দ্ৰাঘিমাৰ পূব আৰু পশ্চিমে দুই মেৰু সংযোগ কৰি পৃথিৱীৰ ওপৰে যিবোৰ অৰ্ধবৃত্ত কাল্পনিক ৰেখা অংকন কৰা হৈছে তাক দ্ৰাঘিমা ৰেখা বোলে। দ্ৰাঘিমাংশ কি? দ্ৰাঘিমা ৰেখাৰ কৌণিক মানক দ্ৰাঘিমাংশ বুলি কোৱা হয়। দ্ৰাঘিমা ৰেখাৰ কৌণিক মানক দ্ৰাঘিমাংশ বুলি কোৱা হয়। গ, পৃথিৱীৰ পূব আৰু পশ্চিম এই দুই দিশতে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে? এনচাৰ, পৃথিৱীৰ পূব আৰু পশ্চিম এই দুই দিশে মুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে। গ, মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে? প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূব আৰু পশ্চিম দুই মেৰু বিন্দু সংযোগ কৰি পৃথিৱীৰ ওপৰে যিবোৰ অৰ্ধবৃত্ত কাল্পনিক ৰেখা কল্পনা কৰা হৈছে তাক দ্ৰাঘিমা ৰেখা বোলা হয়। 3,
অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত পাৰ্থক্য লিখা। তোমালোকে কি কৰিবা, এটা বক্স আঁকিবা এনেকৈ, মই এতিয়া বক্সটো অঁকা নহ'ল, এটা বক্স আঁকিবা, এইপিনে অক্ষৰেখা লিখিবা আৰু আনপিনে দ্ৰাঘিমা ৰেখা লিখিবা। তাৰপিছত লিখিবা অক্ষৰেখা পৰস্পৰৰ সমান্তৰাল, দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰৰ সমান্তৰাল নহয়। অক্ষৰেখাবোৰ হৈছে পূৰ্ণবৃত্ত, দ্ৰাঘিমা ৰেখাবোৰ হৈছে অৰ্ধবৃত্ত। এতিয়া আহা অনুশীলনী 5 নম্বৰখিনি চাওঁ। অনুশীলনী 5, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। নাছাৰ সম্পূৰ্ণ নাম কি? নাছাৰ সম্পূৰ্ণ নাম হৈছে নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকাৰাজ্য কেন্দ্ৰ কৰি চাৰিওফালে পৰিভ্ৰমণ কৰে। পৃথিৱীক নিজ মেৰুদণ্ডক এপাক ঘূৰিবলৈ কিমান সময় লাগে? পৃথিৱীৰ নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ 24 ঘণ্টা অৰ্থাৎ 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে। অপসূৰ আৰু অনুসূৰ কাকবোলে। পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে 4 জুলাই দিনাখন পৃথিৱীয়ে সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক অপসূৰ বোলে। আনহাতে 3 জানুৱাৰীৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থানক অনুসূৰ বোলা হয়। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ 12 মাহ অৰ্থাৎ 365 দিন 5 ঘণ্টা 16 ছেকেণ্ড সময় লাগে। 2. আহ্নিক গতি কাক বোলে? পৃথিৱীয়ে নিজ কক্ষৰ তলত লগত 660 ডিগ্ৰী 30 ছেকেণ্ড কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰতভাৱে ঘূৰি থাকে। ইয়েই হৈছে পৃথিৱীৰ আহ্নিক গতি বা আৱৰ্তন গতি। 3. বাৰ্ষিক গতি কাক বোলে? ইয়াৰ 2টা ফলাফল লিখা। পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে কৰা গতিক বাৰ্ষিক গতি বুলি কোৱা হয়। ইয়াৰ 2টা ফলাফল হ'ল বাৰ্ষিক গতিৰ ফলত মাহ, বছৰ, ঋতু পৰিৱৰ্তন হয়। সাগৰীয় সোঁত, বতাহৰ গতি আৰু তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তন হয়। ইয়াৰ 2টা কাৰণ আমি লিখিলোঁ। নেক্সট আমাৰ কুৱেশ্যনটোলৈ যাওঁ। 4. কুৱেশ্যন নম্বৰ 4, পৃথিৱীৰ 2 ভিন ভিন অঞ্চলত বা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়? পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থকাৰ বাবে পৃথিৱীৰ যিটো ফালে সূৰ্যৰ পিনে থাকে তাক দিন আৰু বিপৰীত ফালটো ৰাতি হয়, যাৰ বাবে পৃথিৱীৰ 2টা অঞ্চলত একে সময়তে। গতিকে আজিলৈ তোমালোকৰ কুৱেশ্যনখিনি ইমানেই আছিলে। আমি নেক্সট পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ বাকীখিনি কুৱেশ্যন আলোচনা কৰিবলৈ চেষ্টা কৰিম। তোমালোকৰ ইয়াত কি হ'ল, এটা কুৱেশ্যনৰ ফলাফলটো থাকি গ'ল। ফলাফলটো মই তোমালোকৰ স্ক্ৰীনশ্বট এটা মাৰি তোমালোকৰ শেষত লগাই দিছোঁ। তোমালোকে যিটো আহ্নিক গতিৰ ফলাফল সেইটো লাষ্টত লিখি ল'বা। এইখিনিতে তোমালোকক এটা কথা কওঁ, আমি ভাবিছোঁ আমি এই চেনেলটোত কুৱেশ্যন এনচাৰ অৰ্থাৎ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰাতে সীমিত নাথাকি আমি পাঠসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰাৰ কথা ভাবিছোঁ। লাগিলে সেয়া বিজ্ঞানৰে হওক বা সমাজ বিজ্ঞানৰে হওক, সকলোবিলাক চেপ্টাৰ আমি যেনেকৈ স্কুলত বুজাওঁ তেনেকৈ বুজাবলৈ চেষ্টা কৰিম বুলি ভাবিছোঁ। যদি তোমালোকে বিচৰা আমি সেই চেপ্টাৰসমূহ বা বিজ্ঞানৰ চেপ্টাৰসমূহ হওক বা সমাজ বিজ্ঞানৰ চেপ্টাৰসমূহ হওক বা অংকৰ চেপ্টাৰসমূহ হওক বুজোৱাটো বিচাৰিছা, তেতিয়াহ'লে তোমালোকে কমেণ্টত য়েছ বুলি লিখিবা। আমি নিশ্চয় তেতিয়াহ'লে গম পাম যে তোমালোকক সেই ভিডিঅ'সমূহৰ প্ৰয়োজন হৈছে। আমি নিশ্চয় তেনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানে।